উচ্ছেদ আৰম্ভ কৰিছে। মই এই কথাটোত একমত নহয়। আমি প্ৰয়োজনত যিটো পৰ্যায়ত গৈ আন্দোলন কৰিব লাগে আমি কৰিম। আজি ইয়াত প্ৰমাণ হৈ গৈছে যে কাৰ্বি আংলঙৰ যুৱকে ইয়াত জড়িত হৈ আছে। গতিকে কাৰ্বি আংলঙৰ যুৱক ইয়াত জড়িত হোৱাটো আমি কোনো কাৰণতে মানি নলওঁ। প্ৰশাসনে ব্যৱস্থা লওক, আইনী প্ৰক্ৰিয়াত ব্যৱস্থা লওক, তাত আমাৰ ক'বলগীয়া একো নাই। গতিকে কাৰ্বি আংলঙৰ পৰা যিখিনি যুৱকে আহি ইয়াত বাধাৰ সৃষ্টি কৰিছে তাৰ বিৰুদ্ধে আমি প্ৰশাসনক অনুৰোধ কৰিছো যে তেওঁলোকে যাতে উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণ কৰিব নেকি? আমি আইনী ব্যৱস্থা আমি প্ৰশাসনে সন্মুখত আছে। আমি আজিয়ে গৈ আমাৰ অঞ্চলত গৈ এই বিষয়টো অৱগত কৰাম। কাৰণ কাৰ্বি আংলঙৰ পৰা যুৱকে আহি আমাৰ এই উচ্ছেদ অভিযানত অংশগ্ৰহণ কেনেকুৱা লয় প্ৰশাসন তাকোতে সেইটোৱে আচল কথা। প্ৰশাসনৰ লগতে কাৰ্বি আংলঙৰ যুৱ প্ৰজন্ম ইয়াৰ মানুহক প্ৰশাসনৰ লগত কাৰ্বি আংলঙৰ যুৱ প্ৰজন্ম ইয়াত জড়িত হৈ আছে। দেখা গ'ল আজি ইয়াত প্ৰকাশ পাইছে, ইমান দিনৰ পৰা কথাটো ওলোৱা নাছিলে, আজি তেওঁলোকে মুখামুখি আহি আমাক বাধা দিছে। আৰু এটা প্ৰশ্ন কৰিম, ৰাইজ যাতে সজাগ নহয়, ৰাইজে যাতে তেওঁলোকৰ অত্যাচাৰ কৰি মনে মনে গুচি যায়, সেইটোত যাতে কোনো ধৰণৰ প্ৰতিবাদ নহয়, সেই প্ৰতিবাদটো প্ৰতিহত কৰিবৰ কাৰণে কাৰ্বি আংলঙৰ পৰা যুৱকসকল ইয়াত দেখা গ'ল হোজাই উপায়ুক্ত আৰু SP দুইজন নকুটি থানাত বাহৰ পাতি আছে। হোজাই প্ৰশাসন আমাৰ ইয়াত আহিছে, হোজাই প্ৰশাসন ইয়াত আহিছে। তেওঁলোকে বিষয়টো আলোচনা কৰি আলোচনাৰ মাজত মীমাংসা কৰাৰ কাৰণে চেষ্টা কৰি আছে। কিন্তু কাৰ্বি আংলং প্ৰশাসনে, কাৰ্বি আংলঙৰ ৰেভিনিউৱে কথাবিলাক মানিব বিচৰা নাই, যাৰ কাৰণে এফালে আলোচনা চলিছে, আনফালে উচ্ছেদ অভিযান চলাই আছে। গতিকে আমি এই কাৰ্যটোক ধিক্কাৰ দিছো, গৰিহণা দিছো। অসমৰ সন্তান, অসমৰ মানুহ আজি অসমত তেওঁলোকৰ ৰক্ষণাবেক্ষণ নাই, গড় দুৱাৰ ভাঙি উৎখাত কৰি দিছে, মানুহৰ মৌলিক অধিকাৰ খৰ্ব কৰি দিছে। আইন যিটো আছে আইনটো ধ্বংস কৰি পেলাইছে। মানুহবিলাকক উচ্ছেদ কৰিলে নিয়ম আছে, পুনৰ সংস্থাপনৰ আগত ব্যৱস্থা কৰিব লাগে, তাৰ পিছত উচ্ছেদ কৰিব লাগে। আমি বাৰে বাৰে প্ৰশাসনক আবেদন কৰিছো, অনুৰোধ জনাইছো যে ডিমাৰ্কেশ্যনটো হ'ব লাগে, তাৰ পিছত উচ্ছেদটো কৰিব লাগে। কিন্তু প্ৰশাসনে সেই কথাবিলাক তেওঁলোকে কাউন্সিলে যিটো অৰ্ডাৰ দিছে সেই অৰ্ডাৰটোকে তেওঁলোকে সৰুগত কৰি কমপ্লেট 2019 নিৰ্বাচনক লক্ষ্য কৰিয়েই চৰকাৰে এই কামবিলাক কৰি আছে। 2019 চৰকাৰ 19 যাতে ইয়াত তাৰ আগে আগে যাতে এটা গণ্ডগোল হয়, এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়, সেইটো প্লেন কৰি